हेलो गाइस আমাৰ উত্তৰবিলাক শুনিছে আপোনালোকে পেটৰ অৱস্থা বেয়া নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি বহু দিনৰ মূৰত এটা মানে দীঘলীয়া ভিডিঅ' লৈ আহিছো কিমান দীঘলীয়া হয় শেষলৈকে চাই থাকিলে গম পাব আৰু আমি দুইজনী আজি ধেমাজিলৈ যাব ওলাইছো মানে তাই ডিএলএড কৰি আছে ধেমাজিত আৰু তাত আজি ৰিপৰ্ট জমা দিয়াৰ তাৰিখ আছে মানে জমা দিব লাগে সেইকাৰণে মোকো লগ ধৰিলে তাইৰ লগত মই গৈ দিওঁ বুলি ভাবিলো আৰু বতৰটো বহুত মানে কুলামলা কৰি আছে কি হয় আৰু এতিয়া চিমেণ্ট চাপৰিটো ধেমাজি গৈ আছো আপোনালোকক সকলো দেখাম চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আহি দুইজনী পাই গ'লোহি পলিটেকনিকেল কলেজ চিমেণ্ট চাপৰি পলিটেকনিকেল কলেজ আৰু এয়া ৰাস্তাৰ সোঁ মাজত দুয়োজনী এনেদৰে আহি আছোঁ ভাবিলোঁ আপোনালোককো অকণমান দৃশ্যবিলাক দেখাই যাওঁ নে কি কয় চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু এনেকৈ আহি আমাৰ চিমেণ্ট চাপৰিৰ যিখন দলং চিমেণ্ট নৈ দলং সেই তাত পালোহি আৰু আপোনালোকে যিসকলে চিমেণ্ট নদী অহা নাই চাওকচোন এইখনেই হৈছে আমাৰ চিমেণ্ট নদী দলংখন তাৰ পাছত কি যে ভাগ্য বেয়া তাই ভাগ্য আচলতে নহয় তাই স্কুটিত তেল কম আছে বুলি জানে কিন্তু দোকানত যিহেতু বটলত দিয়ে সেইকাৰণে তাই ক'লে যে সেনেকৈ ভৰালে বেয়া হেনো সেইকাৰণে ক'লে যে ডিপুতে ভৰাম আহি ইয়াত ডিপুত সোমালোহি দুইজনী তাৰপাছত তাই তেল ভৰোৱা কামত ব্যস্ত আৰু তাই তেল ভৰোৱা নাই আচলতে তাইক ভৰাই দিছে স্কুটি বাটতে বৰষুণ নেপালে ৰং দৈ ঘৰতে সোমাব খোজোতে পখৰা কুকুৰে খালে এয়া চাওক আমাৰ এজনী ৰেংকুত আছে এজনী নাই আৰু এয়া বৰষুণে বাটতে পালে ৰৈ দিছোঁ সেইকাৰণে বেছি জোৰকৈ কৈ দিয়াচোন বৰষুণে পালে তাই মোক তিয়াম বুলি আনিছে তাই এইটো মোৰ ভাগৰ দেই স্কুটি তাই ৰেংকুটটো মোৰ ভাগৰ আৰু কি বুলি ক'ম এতিয়া তাইক কৈছোঁ মানে যদি বৰষুণত তিতি মোৰ গা বেয়া হয় তেতিয়া তাই মোক ধুনীয়াকৈ বেজী দিব লাগিব আৰু বেজী দি ঘৰত নি থ'বগৈ লাগিব আমাৰ ছোৱালীয়ে ইয়াতে আহি এইখন স্কুলতে পঢ়াই আছিলে আৰু আজি শেষ দিন তাই ইয়াতে চহী ল'বৰ কাৰণে আহিছিলে আৰু তাই কেতিয়া হেনো ধুনীয়াকৈ ফটো এটা মাৰি দিব লাগে শেষবাৰৰ কাৰণে তেতিয়াহ'লে ফটোটো মাৰি দিওঁ আৰু আপোনালোককো দেখাই দিলোঁ অকণমান তাই ইয়াতে মানে পঢ়াই আছিলে সেই ল'ৰা ছোৱালীখিনিক সিহঁতৰ কি কয় এতিয়া কি কৰি থাকিব দিয়ে এয়া কি কৰিব দিয়ে প্ৰেক্টিছ টিচিং প্ৰেক্টিছ টিচিং আছিলে বোলে ইয়াতে ইয়াত দেখিছেনে নামটো কি আছিলে ধেমাজি জামুগুৰি মজলীয়া বিদ্যালয় অৱশেষত আহি পিনি ধেমাজি ডাইট কলেজ পালোহি আৰু এইখিনি গোটেই ঠিক ঠাক কৰি ল'লে তাই যিহেতু জমা দিব আৰু এইখিনি কৰোঁতে সময় বহুত বেছি গ'লগৈ আমি জমা দি মানে লগৰ এজনীৰ ৰুমত সোমাই যোৱাগৈ কথা আছিলে ঘৰলৈ উভতি যোৱাৰ কথা আছিলে কিন্তু যিহেতু দেৰি হৈ গ'ল মানে সন্ধিয়া হ'বৰ হ'ল সেইকাৰণে উভতি যোৱাটো সম্ভৱ নহয় সেইকাৰণে ইয়াত কামখিনি কৰি সোনকালে লগৰজনীৰ ৰুমলৈ বুলি উভতিলোঁ যে ভাগ্য ভাল এয়া দেখিছেনে গজৰাজক দেখিলোঁ ওচৰতে কৃষ্ণ এয়া দেখিছেনে বহুত বেছি ভাল লাগে এনেকৈ দেখিলোঁ দৰ্শন আহি আমি ফটো ৰুম পালোহি মানে কিয় এখন গোটেইখন ঘূৰি পকি এতিয়া আহি পিনি ইয়াৰ পালোহি দেখিছেনে লাইটৰ পোহৰত মানে কিয় জিনিক জানাক দেখি গৈছে এজনীয়ে আজি মোক যিখন কষ্টত আনিলে নহয় এতিয়ালৈকে একো এটা খোৱা নাই ভোক লাগিছে এতিয়া খাই ল'ম ধুনীয়াকৈ তাই ইয়াতে ধেমাজি ৰিলায়েন্স ট্ৰেণ্ডছ কোম্পানীত থাকে এয়া মুখখন ধুনীয়াকৈ ধুই ল'লোঁ বহুত মানে কিবা কিবি লাগি আছে ৰূপটো চাওক কেনেকুৱা হৈ গ'ল আৰু এই ইমান ধুনীয়াকৈ এইটো ৰুমত আছে ৰুমটো আপোনালোকক এতিয়া দেখাবলৈ সেইফালে আছে তাই সেইফালে কিটচেন আছে আমি আহিম বুলি কোৱা দেখি তাই ছুটি লৈছিলে আৰু ধেমাজিলৈ আহিলে তাইৰ ৰুমতে ভাত কেইটামান খাই যাম বনাই থবি বুলি কৈছিলোঁ আৰু তাই বেচেৰীয়ে ভাত বনাই ৰৈ আছিলে খাম বুলি একেলগে কিন্তু আমাৰ যিহেতু তাতে দেৰি হৈ গ'ল সেইকাৰণে তাইক ফোনতে ক'লোঁ তই ভাতটো খাই দে আৰু তাই খালে যিহেতু নাখাওঁ ক'লে আমি দুজনীয়ে ধুনীয়াকৈ ভাতকেইটা খাই ল'লোঁ আৰু আপোনালোককো ভিডিঅ'তে অকণমান দেখাই দিলোঁ আমি এতিয়া ধুনীয়াকৈ একদম পূৰা এই ৰুমতে ধুনীয়াকৈ কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ এতিয়া অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ গোটেই তিনিজনী ক'লৈ নিবি বিশালত এই আছে অফাৰ দিব আমাক লৈ আছোঁ আৰু আপোনাৰ এই চিন্তা আছে কোলা লাগিছে মানে এতিয়া জিলমিল হৈ আছে ন ৰাতি মানে বেছি ৰাতিও হোৱা নাই সন্ধিয়া সময় আছে লাজ লাজ ভণ্টি নকৰিবা আমালৈ লাজ
আপোনালোকে ভাবিছে চাগে আহি বিশালত সোমাইছোহি আৰু কাপোৰ ল'ম আচলতে সেইটো নহয় আমি আচলতে চোৱা ভকতহে দেই আহিছিলোঁ বেলেগ এটা কাৰণত আৰু আহি সোমালোহি বিশালত কাৰণ তাইৰ ৰুমৰ পৰা বেছি দূৰ নহয় যিহেতু সেইকাৰণে গোটেই তিনিওজনী ওচৰতে দেখি অকণমান ওলাই আহিলোঁ মনটোও ভাল লাগে আৰু আপোনালোককো আহিছোঁ যেতিয়া অকণমান দেখাই দিলোঁ আৰু আপোনালোকে কেনেকুৱা পায় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব বিশালৰ পৰা এতিয়া বাই বাই টাটা ইহঁতি কি ল'লে চাওক আৰু দেখাব নোৱাৰে হেনো বস্তু এটা লৈছে এইফালে এতিয়া যাওঁগৈ ন সুমিতা যাওঁগৈ বাই বাই থম মদনৰ গোপাল হৈ দুয়োজনী ধ্যানত মগ্ন মানে বিল পে' কৰিবৰ কাৰণে এনেকৈ খাপ পিটি আছে আৰু সিহঁতৰ চকুকেইটা চাওকচোন ইফালৰ পৰা সিফালে একেবাৰে পেক পাৰাত ঘূৰাই আছে আৰু আপোনালোককো শেষত এনেকৈ অকণমান দেখাই দিলোঁ আকৌ ভাবিলোঁ আহিছোঁ যেতিয়া তাই য'ত ডিউটি কৰে তাত এপাক সোমাই যাওঁ মানে তাইও ক'লে যিহেতু দেখুৱাই নিম বুলি আৰু এয়া তাইৰ ৰুমৰ পৰা বেছি দূৰ নহয় ইয়াতো আহি সোমালোহি আপোনালোকক অকণমান দেখাই দিছোঁ ধেমাজি ৰিলায়েন্স ট্ৰেণ্ডছ কোম্পেনী আচলতে শ্বপিং মলৰ ইয়াতে তাই কাম কৰি আছে আৰু ইয়াত তাই লগৰজনীৰ লগত কিবা কিবি পাতি আছে যিহেতু আজি তাই নাহিলে আৰু অৱশেষত মানে ৰুমলৈ বুলি ঘূৰিলোঁ আহি পাই গ'লোহি আৰু আহি পাই পুতৰ ৰুমত চিট খাই পৰি আছো তাৰপৰা আজিলে গুড নাইট বাই বাই কাইলৈ আমি ৰাতিপুৱা গৈ আছো ঘৰলৈ হ'ব দিয়া ৰাতি হয় নাই ইমান মানে হেভি মোবাইল হয় হেল্ল' গাইজ আমাৰ উত্তৰবিলাক শুনিছে আপোনালোকে অৱস্থা বেয়া পানী পুৰি খালো দেই ভাল হ'ব বুলি খাইছিলো কিন্তু কি হ'ব মানে একদম গোটেইকেইজনী এতিয়া উগাইহে আহি আছে মানে মই খাওঁ বুলি কোৱা নাছিলো এই উৎপাত খাবলৈ খালো আৰু খাই লৈ পিনি এতিয়া অৱস্থা বেয়া কাৰণে একদম ধুনীয়াকৈ গাহৰি মাংস বনাই আছো আপোনালোকক দেখাম চাই থাকিব আমাৰ ফটোৱে দেখাই থাকিব আপোনালোকক দেই মই বনাইছো কেনেকুৱা হয় নাজানো খাবলৈ কিন্তু বনাই আছো এয়া মাংস বনি আছে ফটোৰ ৰুমত ধুনীয়াকৈ এই ফেৰা চাওক তাই ৰাম তাই বস্তু কাম কৰিবলৈ হ'লে তাই মানে পটককৈ সেই টোপনি আৰু ভাগৰটো লাগে কিন্তু খাবৰ সময়ত তাই